গঠন হৈ গ'ল। তো ইয়াত হাগ্ৰামা মহিলাৰী বা BPF-এ এই চৰকাৰটো চেলেঞ্জ কৰি পেলাই হাইকোৰ্টত তেখেতসকলে পিটিশ্যন দিছিলে আৰু সেই পিটিশ্যন হিচাপে অহাকালি ফ্লোৰ টেষ্ট হ'বলৈ গৈ আছে আৰু আমাৰ UPPL, BJP আৰু GSP মিলি আমাৰ যিখিনি সংখ্যা লাগে চৰকাৰ গঠন কৰা ইয়াতকে অধিক সংখ্যা অলৰেডি আমাৰ আছে। তো সেই কাৰণে আজি ইয়াত ৰিজনেল পাৰ্টি মিলি কৰা কিবা কৰা এনেকা প্ৰশ্ন আৰু ইয়াত নাহে। অলৰেডি চৰকাৰ হৈয়ে গৈছে। তো তেখেতে যদি সমৰ্থন দিব বিচাৰে তেখেতে বাহিৰৰ পৰা সমৰ্থন দিয়ক, আমি সেইটো ৱেলকাম কৰোঁ আৰু তেখেতে কোঅপাৰেট কৰক। যোৱা 17 বছৰে যিটো চৰকাৰ তেখেতে চলালে সেইখিনি সময়ত বহুত দুৰ্নীতি হৈ গ'ল, বহুত ভ্ৰষ্টাচাৰ হৈ গ'ল আৰু এতিয়া যিটো দেখিছোঁ কি এই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা মানুহবিলাকৰ ফাইলটো অলৰেডি ৰেডি হৈ গৈছে। এইকেইদিন আমি অফিচ কৰি গোটেই আমি গম পালোঁ যোৱাকালি যিটো কোনো কাম নকৰাকৈ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়া 219 কোটি টকা আমি কেনচেল কৰিছোঁ এটা এপ্ৰুভেল। তো এনেকুৱা বহুত ফাইল আমাৰ তাত ৰেডি হৈছে আৰু তেখেতসকলে যিসকলে কৰাপশ্যন কৰিছে, দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে, সেই মানুহবিলাক জেলত যাব লাগিব। ব্ৰিটিছ প্ৰশাসনটো মিছ ইউজ কৰি পেলাই কেইজনমান বিলাকে কেইজনমান চিফ ডেপুটি চিফে মিলি 17 বছৰে বিটিআৰ অঞ্চলৰ ৰাইজক লুটিপুটি খাইছে আৰু সেই মানুহবিলাকে আজি বিভিন্ন ৰাজনীতি ষড়যন্ত্ৰ কৰি আছে। ইয়াৰ ষড়যন্ত্ৰ বলি হ'বলৈ আমাৰ কোনো মানে ইচ্ছা নাই। আৰু তেখেতসকলে আগতে কৈছে সুবিধাবাদী দল, নতুন কথা নহয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বাৰম্বাৰ কৈ আহিছে নিজৰ ৰাজনীতি কৰাৰ সময়ত তেখেতে সুবিধাবাদী দল। তো আমাক ইফালে ৰিজনেল টিম মিলিবলৈ তেখেতে আমাক আহ্বান কৰিছে ৰাইজক দেখুৱাবলৈ। আনপিনিদি তেখেতে বিজেপিৰ লগত যোগাযোগ কৰি আছে। তেখেতৰ লেফ্ট ৰাইট থকা নেতাবিলাকে বিজেপিৰ বহুত নেতা কৰ্মী মন্ত্ৰীবিলাকক ফোন কৰি আছে যে বিজেপিৰ লগত এতিয়াও মিলি চৰকাৰ গঠন কৰিব বিচাৰে। আৰু আপোনালোকে যদি তেখেতসকলৰ ফোন কলবিলাক যদি ট্ৰেক কৰা যায়, চোৱা যায়, আপোনালোকে হয়তো যোৱাকালিলৈকে আজিলৈকে পাব কি বহুত নেতাবিলাকে বিজেপিৰ লগত ফোন কৰি আছে, GSPক ফোন কৰি আছে, কাকবাক ফোন কৰি আছে। আৰু তেখেতসকলে ৰাষ্ট্ৰীয় দলৰ লগতে যোৱা 15 বছৰে 17 বছৰে থাকিল, কংগ্ৰেছৰ লগত থাকিল, বিজেপিৰ লগত থাকিল আৰু এতিয়া আমাক কৈছে কি ইয়াত কি হৈছে ৰিজনেল টিম মিলিব লাগে। তো ৰিজনেল টিম কি কাৰণত মিলিব লাগে আজি তেখেতে এই কথাটো স্পষ্ট দিয়ক। তৰোৱাল থৈ পেলাই আকৌ ক'ব মিলিব লাগে, সেইটো কোনটো নীতিত পৰে? সুবিধাবাদী নীতিটো হাগ্ৰামাৰ হে নীতি। ৰাজনীতিত সুবিধাবাদী নীতি বুলি একো নীতি নাই। ইয়াত যিখিনি নীতি আছে এই বাকী নীতিখিনি আজি 50 বছৰে চলি আছে। তেখেতে নতুন নীতি এটা আৱিষ্কাৰ কৰিছে সুবিধাবাদী নীতি। তো সেইকাৰণে UPPL এটা সুবিধাবাদী হ'ব নোৱাৰে। আমি আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছোঁ। ইয়াত সমস্যা আছে, জাতি জনগোষ্ঠীৰ সমস্যা আছে, বিভিন্ন সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। আমি সুবিধাবাদী ৰল ল'বলৈ অহা নাই। আৰু তেখেতে যিটো কৈছে কি চিফটো তেখেতে নলয় বা কিবা নলয়, আমি চিফ হ'বলৈ ডেপুটি চিফ হ'বলৈ ৰাজনীতিত অহা নাই। ৰাজনীতিত যি এটা আজি প্ৰদূষিত কৰি পেলাইছে, এই প্ৰদূষিত ৰাজনীতিটো এটা ভাল কৰাৰ কাৰণেহে আমি ৰাজনীতিত আহিছোঁ। গতিকে আমাৰ কাৰণে চিফ ডেপুটি চিফটো মেটাৰ নহয়, এইটো তেখেতৰ কাৰণে মেটাৰ হ'ব। আৰু যিটো দেখিছোঁ নিৰ্বাচনৰ সময়ত এটা ভোট তেখেতসকলে কৰাপশ্যন মানি দি কিনি পেলাই তেখেতসকলে MCLA জিকালে। আৰু এতিয়া মানে তেখেতসকলে পাব্লিক ৰিপ্ৰেজেণ্টেটিভবিলাকক কিনাৰ কাৰণে এতিয়াও চেষ্টা কৰি আছে। ইট ইজ ভেৰি আনফৰ্চুনেট কি পিপুলছ মেণ্ডেট লৈ পেলাই, পিপুলছৰ সমৰ্থন লৈ পেলাই যিসকল ৰিপ্ৰেজেণ্টেটিভ আজি হাউচলৈ আহিছে সেইসকলক তেখেতসকলে কিনা বেচা কৰিব বিচাৰিছে বস্তুৰ নিচিনা। ইট ইজ ভেৰি আনফৰ্চুনেট। তো এই কাৰণে আজি যিটো ৰাজনীতি তেখেতসকলে কৰি আছে ইয়াত কোনো জাতীয় স্বাৰ্থ নাই, ইয়াত কোনো অঞ্চলৰ স্বাৰ্থ নাই, ইয়াত কোনো এই অঞ্চলৰ মানৱ সম্পদ উন্নয়নৰ স্বাৰ্থ নাই, এই অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়নৰ স্বাৰ্থ নাই, ভাল এটা গভৰ্নেন্স আনাৰ স্বাৰ্থ নাই। অকল স্বাৰ্থটো আছে তেখেতৰ নিজৰ সেলফ মানে যিটো হয় ইণ্টাৰেষ্ট। এই ক্ষমতাত থাকিব লাগে, পইচা ঘটিব লাগে। তো সেইকাৰণে আমাৰ কথাও স্পষ্ট কি আজি কি হয় পৰিৱেশ আমি নাজানো, কিন্তু আমাৰ কথা স্পষ্ট কি আমি আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছোঁ আৰু ইয়াত কোনো তেনেকুৱা বেলেগ চিন্তা ইয়াত নাই। আৰু অহাকালি ফ্লোৰ টেষ্ট হ'ব, ফ্লোৰ টেষ্টত আমাৰ মেজৰিটি হ'ব আৰু অহাকালি ফ্লোৰ টেষ্ট হৈ যোৱাৰ পিছত
যিখিনি দুৰ্নীতি হৈছে আজি হেল্থ ডিপাৰ্টমেণ্টত ইতিমধ্যে আমি গম পালোঁ, এডুকেশ্যন ডিপাৰ্টমেণ্টত সমস্যা আছে, এগ্ৰিকালচাৰত সমস্যা আছে, ছেক্ৰেটাৰিয়েটত সমস্যা আছে। প্ৰত্যেকটো সমস্যা আমাৰ বিজেপি, UPPL আৰু GSPৰ EM সকল মিলি GM সকল মিলি প্ৰশাসনৰ লগত মিলি এই দুৰ্নীতি মুক্ত এটা চৰকাৰ গঠন কৰাৰ কাৰণে অহাকালিৰ পৰাই আমি কাম কৰিম। আজিতো 10টাত দেখিছে আপুনি, যোৱা আগতো মই 9:30 আহিছোঁ। কাৰণ এতিয়া আমাৰ কথাটো হৈছে কি, আমি ৰাতিপুৱাৰ পৰা গধূলি ৰাইজৰ কাম কৰিবলৈ আহিছোঁ। 365 দিন বছৰত থাকে আৰু 5 বছৰ থাকে, সেইখিনি বহুত দীঘলীয়া সময় নহয়। তো সেইকাৰণে যিহেতু ৰাইজৰ কাৰণে কাম কৰিছোঁ, আমাৰ ৰাতিপুৱাটো ৰাইজক লৈ পেলাই, আমাৰ খোৱাটো ৰাইজক লৈ পেলাই হ'ব। গতিকে কাম কৰা ইতিমধ্যে আমি শুৰু কৰিছোঁ আৰু ৱাৰ্ক কালচাৰটো আনিব লাগিব। আমি ইলেকশ্যনৰ প্ৰচাৰৰ সময়ত কৈছিলোঁ কি চব বিষয়াবিলাকে 3 দিন অফিচত থাকিব, 3 দিন ফিল্ডত ঘূৰিব। আমি EM সকলো, আমাৰ GM সকলো, আমাৰ চিফ ডিপুটি যোনে নহওক, আমিও আধা বেলা যদি অফিচত বহোঁ, আধা বেলা আমি স্কিম চাবলৈ যাম, আমি গাঁৱত যাম, কি হৈছে কি হোৱা নাই। গতিকে চব পৰিৱৰ্তন লাগিব আৰু সেইকাৰণে অফিচটো নিয়মীয়া কৰা হ'ব। আৰু অফিচখন আগৰ যিটো অফিচ হৈ আছিলে, য'ত নেকি আপুনি EM বিচাৰি নাপায়, GM বিচাৰি নাপায়, ফাইল বিচাৰি নাপায়, এনেকুৱা আৰু অফিচ নহয়। এইটো এটা সুন্দৰ অফিচ হ'ব। আমিতো আশা কৰিছোঁ ইণ্ডিয়াৰ ভিতৰত বেষ্ট এটা গভৰ্নেন্স অফিচ হ'ব বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ হ'ব আহি আছে তেখেতসকলে, চব প্ৰচেছ চলি আছে। অহাকালি ফ্ল'ৰ টেষ্ট হ'ব, ইয়াৰ কাৰণে যিটো ফৰ্মেলিটিজ সেইবিলাক কৰাৰ কাৰণে অলৰেডি চব ৰেডি কৰা হৈছে আৰু তেখেতসকলে আহি পোৱাৰ লগে লগে অটপিকিং হ'ব, ফ্ল'ৰ টেষ্ট হ'ব আৰু বাকী কাম কাজ চলি যাব। ইয়াৰ একৰ্ড ইমপ্লিমেণ্টেশ্যনটো আমাৰ মূল লক্ষ্য। আৰু যোৱা আমাৰ যিটো কেবিনেট বহিছিলে, এই কেবিনেটৰ পিছতে আমি যোৱাকালি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ যিটো আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ইয়াৰ লগতে এই BTR চুক্তিত মুখ্য ভূমিকা এটা পালন কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যোৱাকালি আমি অফিচিয়েলি চিঠি পঠাইছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুইজনকে আমি ধন্যবাদ জনাইছোঁ কি যোৱাকালি মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ যিটো ফাইল এইটো কেবিনেটত পাছ কৰিলে, প্ৰপ'জেলটো কেবিনেটত পাছ কৰিলে। সেই কলেজখনৰ বিভিন্ন আজি প্ৰফেচৰসকলে, ষ্টাফসকলে যোৱা 20-25 বছৰৰ পৰা জীয়াতু ভুগি আছে, কোনো দৰমহা পোৱা নাই, একো পোৱা নাই, কিন্তু কলেজখন তেখেতসকলে বহুত কষ্ট কৰি জীয়াই ৰাখিছিলে আৰু নামনি অসমৰ একমাত্ৰ তেনেকুৱা মিউজিক এণ্ড ফাইন আৰ্ট কলেজ। আৰু ইয়াত আপোনালোকে জানে জিবিৰ যিবিলাক প্ৰেচিডেণ্ট হৈ আছিলে সেইবিলাক সাধাৰণ মানুহ নাছিলে, কেবিনেট মন্ত্ৰীবিলাক জিবিৰ প্ৰেচিডেণ্ট হৈ আছিলে। অতি দুৰ্ভাগ্যজনক কথা, মানে এইটো BTR চুক্তিত অহাৰ পিছত এইটো অলৰেডি ফাইনেন্সৰ লোকে গৈ পোৱা যিটো প্ৰপ'জেল, সেই প্ৰপ'জেলটো BPF-ৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে সেইটো বন্ধ কৰি থৈছিলে আৰু ইয়াৰ লগত কেইজনমান বিষয়াও আছে। তেখেতসকলে ইমান ইনহিউমেন চিন্তা যে এখন কলেজ হৈ গ'লে সেই কলেজখনৰ প্ৰফেচাৰসকলে যে চাকৰি পাব সেইটো মাত্ৰ নহয়, BTR চুক্তি ৰূপায়ণ হ'লে তাৰ ক্ৰেডিটটো কাৰোবাৰ তাত যাব সেইটো মাত্ৰ নহয়, ইয়াত যে শ ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আজি গ্ৰেজুৱেট হৈ গৈছে, সংস্থাপন পাইছে, এইখিনি কথা তেখেতসকলে চিন্তা নকৰি এই ফাইলটো পেণ্ডিং কৰাৰ কাৰণে চিন্তা কৰিছিলে। গতিকে আজি হৈ গ'ল, ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু কেইদিনমান পিছত আপোনালোকৰ আগত মই গোটেই ষ্টৰিটো স্পষ্ট কৰিম, কোনজন মন্ত্ৰীয়ে এইটো হোৱাটো বিচৰা নাছিলে, কোনজন বিষয়াই এইটো হোৱাটো বিচৰা নাছিলে আৰু সেই কলেজখন হ'লে তাৰ কি ক্ষতি হয়, এই কথাবিলাক লাহে লাহেকৈ আপোনালোকৰ গোটেই হিষ্ট্ৰীটো আমি দিম। আপোনালোকেও জানিব লাগে, ৰাইজেও জানিব লাগে, ইয়াত কিছুমান মানুহ আজি মন্ত্ৰী হৈ পেলাই, অফিচাৰ হৈ পেলাই কেনেকৈ মানে লেতেৰা পলিটিক্স কৰি আছে, মানুহৰ জীৱনক লৈ খেলি আছে, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলি আছে, এইবিলাক আমি লাহে লাহেকৈ আপোনালোকৰ আগত চব খোলাচা কৰি দিম।